Hey guys, হিমাংশু ব্লগছৰ সেকেন্ড টু ব্লগছলৈ আপোনালোকক স্বাগতম। তো আজি কেনে এটা গৰম দিছি, আজি মানে এটা জেগাত যাম বুলি ভাবিছিলোঁ, কিন্তু সেই জেগাটোত যোৱা নহ'ল। তথাপিও আমাৰ হাতত এটা অপশ্যন ৰাখি থৈ দিছোঁ। আমাৰ ৰঙিয়াতে আছে, আমাৰ ৰঙিয়া পাৰ্ক এখন যোৱা 3 দিনমান হ'ল উদ্বোধনী কৰিছে নতুনকৈ। ৰঙিয়া তিনিআলিত আছে, তো আপোনালোকক দেখাই দেখিম ক'ত যাওঁ, কেনেকৈ যাওঁ। তো আজি এতিয়া বৰ্তমান টাইমটো ধুনীয়া টাইম, এটা গধূলি পৰিৱেশ। তো আমি যাই পেলাই এটা ধুনীয়া নাজাৰা হৈ যাব। তো আজি মোৰ লগত আপোনালোকে জানে কোন যাব, আমাৰ যাযাবৰ ভাই। মুখখন দেখাই দিয়ক একবাৰ। হাই গাইজ, আজি আমি ৰঙিয়া নতুন পাৰ্কখনত যাম। আপোনালোকেও বলক আমাৰ লগত, বিৰাট ধুনীয়া লাগিব। আৰু এই বোলে পাৰ্কত মানে যামকৈ আছিল, পৰহিদিনাতে কৈছিল মোক পাৰ্কখনত যাম বুলি। এতিয়া আজি আৰু নেৰে, আৰু আজি যাবই, কিবা কৰে তাতে পাৰ্কত আপি চিপি নাই 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 নাই, এইগিলা মাছ চান নাপায় নাপায় নাপায়, এইগিলা মুখত ল'ব নাপায় এইগিলা। ওচৰমতে যাওঁ নেকি? অঁ এতিয়া যাওঁ, একদম দেৰি হ'ব। আমি ৰঙিয়াত আপুনি মোবাইলটো লওক। মই মোবাইল লৈছোঁ আৰু তই বব্ৰু মানুহ ষ্টাৰ্ট কৰচোন। এখানাই লৈ আহিছোঁ এখন গাইছ লক্ষী গাড়ী, এখন বোলে লক্ষী গাড়ী বোলে কিবা চাউণ্ড দেখছি না? পিছফালে বা কোনি কিমান বহিছি। বলক গাইজ, আপোনালোকেও বলক মোৰ লগত ৰঙিয়া পাৰ্কত লাগি। ভালো যাব। এতিয়া ৰাস্তা দেখুৱা আটাইকে দেখিলে পুলিচ থানাৰ সন্মুখেদি যাব লাগিব। এই আপোনাৰ হেলমেট চেলমেট আপোনাৰ মোৰ তেওঁৰ হেলমেট মানে কেইবাৰ ক'লোঁ মই, হেলমেটটো লৈ গৈ আছোঁ মাদা নাই নানিলে ইমান টান পাই এইবিলাক। তো গাইছ আহি পালোঁ দিয়ক আমাৰ এইখন পাৰ্কখন। পাৰ্কৰ সন্মুখত দুনিয়াৰ মানুহ আপি চিৰি বুঢ়া বুঢ়ী গোটেই পৰা আছিল। লাজু লাগে এতিয়া সোমাম নে নোসোমাম? আপি গিলে ভয় বসছি নেকি? এই নাই লাজ লাগে না, পাৰ্কত সোমাই পাইছে নহয় আগতে যাযাবৰ মানুহ আপুনি। মোৰ এইগিলা নাই ভাই, মোৰ অলপ লাজ লাজ লাগে দিছোঁ মনটো। তেওঁৰ মুখত এইগিলা ভাল নালাগে, এইগিলা আপিৰ কথা। ইমান মানুহ দেখিছে নাই, পাৰ্কখন কি বনাইছে ভাই। আপোনালোক দেখি আছোঁ এটা মজা চট। আপি দেখো এই চকৰি 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 এইগিলা চকৰি টকৰি ইয়াতে নাচপি বজাই দিব, গম পাবি। ভাল লাগছে নেকি আপোনাৰ? এইগিলা আকৌ ভাল লগা নাই, মই নাচাওঁ এইগিলা। আৰু এইগিলা জোপত নকৰবি দেই, পাৰ্কত আনি পেলাই নাপায় নাপায়। এইটো কি বস্তু হয় জমদা? দেখাই নাই এইটো, প্ৰথম দেখিলোঁ এনেকুৱা বস্তু। কি এইটো? এইটো লাভ চিনে লাভ কি লাভ? এই মজা এইটো বিয়াকত কি চাগে চাওঁ শাক ফুট দিয়ক। হা মজা অনুভৱটো কেনে কওকচোন এটা আহি কিনে। মই পাৰ্কত জীৱনত প্ৰথম সোমালোঁ, কি মজা লাগছি ভাই। মিছাটো কলাক আৰু আকৌ মিছা হোৱা নাই ৰ'ব ইমান এই মস্ত মস্ত ধুমা চলি তুই পাৰ্কত বোলে আজিকালি সোমাই বনাই কথা চাওক। নাই নাই এইগিলা মই সোমাব নাই, কিন্তু এখন এনেকুৱা মস্তি পাৰ্ক বনাইছে কম দিন ভিতৰত, মজা লাগছি। আপুনি যাকে এই বা এটা স্পীড চাওক, জানো আহিয়ে বনা পাৰ্ক চাওক। কি নতুন বস্তু নেকি এইগিলা? এই কৰি মাৰ খাব এইগিলা কৰি কিছু দিবা দিছি দেখছি না গাইজাক। নাজনো না পাৰ্কত সোমাব নাই। এই হ'ব দে কাল লাহে মোৰ লগত পঢ়ছি না লাইন দেই যাব। এইটো কি বস্তু? এই এইগিলা পদুম ফুল হয় নে নহয়? মোবাইল পৰি গেলে গেলে নাই। তো গাইছ আমি বৰ্তমান আচলতে কি কয় পানীৰ ওপৰত, পানীৰ ওপৰত এইটো কি বুলি কয়? এইটো এটা ধাবাত যি থাকে আপোনাৰ এই নাপায় এইগিলা দেখছি নে এই ধাবাৰ উদাহৰণ আগে দিছি, এই কি ক'ব? নাই নাই মই জাষ্ট এক্সাম্পল গাইছ মই বেয়া কৈছোঁ। ধাবাত যে আপোনাৰ এই সৰু সৰু খেৰত দি বনোৱা থাকে চেম এনেকুৱা কৰাম বানালক দেখি দিছোঁ। এইটো এটা চেম এনেকুৱা ইয়াৰ আৰু বেলেগ বুজে মানুহটো অলপ মানে মোক ডাউন দিয়াতে থাকে মাইনীয়াটো। এই যাওঁ ওজনে নাই এই চলমদা হেৰি ইয়াতে এইটো মজা, সৰু চলি লৈ আহিলি আমি উঠি দিয়ক, আমি উঠিম ৰ। যদি মাৰে হৈছে আৰু এই গাধাৰি যোৱা উঠি আহিছে এনেকৈ ক'ব। মাৰ খালি খালোঁ দে আকৌ নহয়, ইয়াতে মাৰ খাব পাৰি দে। আপি এইটো কি জয় আই অসম? জয় আই অসম। শৰ্মাদা আপোনাৰ মুখখন দেখছি কি হ'ল? এইটো আনপায় বান্দাৰ হ'ব দে, মই যাযাবৰ মানুহ, মোৰ মুখখনৰ লগত বেছি কথা নাই। তোৰ এখন চিলচিলিয়াৰে দেখি তই হৈছে ফুল কোমলি আছে। নাই আমাৰ ঠিকেই আছে। শৰ্মাদা লাভটোত 6 ফটো উঠি আছে, উঠবো নেকি? উঠিব তাতো যদি ইমান ইচ্ছা আছে মই উঠিম, কিন্তু মই এতিয়া প্ৰেমিক মানুহ, এতিয়া আপুনি যাযাবৰ মানুহ, সেইকাৰণে পাৰ্মিশ্যনটো লৈ দিছোঁ। কি কৰিব কওক, ফাইনেল কওক।
না তো আকলাই উঠাব যা আকলাই মই নুঠো আপুনি উঠলে আপুনি উঠিব লাগিব যাব দে উঠিম দে ফটো উঠত আকৌ নাই দে এই চাক গাইছ কি চালিয়া মানুহ এইগিলা দে অলপ চাল দিয়ক নাই নাই ফটো মাৰিম ৰ'ব গাই যে তাক দেখছি না এই যি প্ৰেমিক মানুহ এই চেঙেলীয়া বয়সৰ ধেমেলীয়া কথা তাৰ ছাল দেখছি না দেখছি তাৰ ছাল হৈছে ফটো মাৰো ৰ ই দাউৰি চাউৰি ক'ত যায় থাকে ই পাগলা ই ক'ত যায় মানুহ নাই মানুহ বহুত আপোনাক ঘৰে গৈছিলোঁ এই গাইছ ইয়াক মই মোবাইলটো সেইকাৰণে দিওঁ কিন্তু ই দাউৰি আৰু যে নহয় যায় পুৰুককৈ গুচি যায় ক'ৰবাত আজি মানুহ কিন্তু বহুত পাৰ্কত আহি থকা নাই ই পাগলা আহি গৈছে নাই বহুত দিন না মানুহ বহুত হৈছে ই গোটেই একদম থাকিবই পৰা নাই হোৱাই দাউৰি গাইছে মানুহ দেখে দিয়ক মানুহ দেখে দিয়ক চাওঁ এই ক'ত গেছি এই মানে অকল বেলেগ ধান্দাই মাৰি থাকে নেকি এটা বৰ বেয়া কথা হ'ল আমি আহিলোঁ আপোনাৰ এই আই লাভ যিটো ৰঙিয়া আছে লাইটিংটো আমি সোমাইছোঁ লাইটটো বন্ধ হৈ গৈছে তেওঁ গাঁও চাওঁ নোধোৱাকৈ আহিছে আমি ভাবিছোঁ সেইকাৰণে এইগিলাখান হয় কোন নিঠিকিলে সিদিনাও গা চা নোধোৱা ভিডিঅ'খন পাই গৈছে আজি কিন্তু মই গা ধুই আহিছোঁ আজি মইতো গধূলি গা ধুব ওলাই আহিছোঁ এই গৰমত ধুইছি মই গা ধুই ওলাই আহিছোঁ এই শনি গা চা নোধোৱাকৈ আহি কাৰণে আজি কি ধুনীয়া আহিলা ৰঙিয়াটো আমি হালৰ দহটা আহি এই বস্তুটো গাইছ আমি আহিছোঁ সোমাইছোঁ আমি সোমোৱাৰ লগে লগে জ্বলি আছিল যেতিয়া আমি ভৰি দিছোঁ আৰু মেইন খোজটো কুখুৱাই যেতিয়া ভৰি দিছি শনি গা চা নোধোৱাকৈ আহিলে গোটেই বন্ধ হৈ গৈছে এতিয়া মই ক'লো যাওঁ বোলো বেছি দিন বোলে এতিয়া পূৰা জ্বলাক গেলি ৰূপকটা বোলে ফটো উঠিহে যাব বোলে আৰু এইটো বস্তু আমাৰ ৰঙিয়াবাসীক দেখাব লাগিব ইমান ধুনীয়া এটা পিছতো দেখাব পাৰিম কিন্তু আৰু আজি মই ভাবিছিলোঁ আজি লৈ দেখাই দিব গ'লে ভাল লাগিব শৰ্মা দা ইয়াতে পূৰা এটা পাৰ্টি ডেন্স হৈ যায় নেকি এই পাৰ্টি ডেন্স যদি কি মজা লাগিব ইহঁতে মানুহ আছে দিব নোৱাৰি এইটো নৰা এইগিলাকত বেয়া সাৱধান একদম নতুন পাৰ্ক না যাই থাকোঁ বোলে অলপ আগত গেলি যাওঁ বোলো কিবা এটা ভাল লাগছে পাৰ্কখন তাই ন নতুন পাৰ্ক ধুনীয়া বনাইছে আৰু বেছিকৈ সৰু চলিগিলা আছে তাৰমানে সৰু চলিগিলা আছে সৰু চলিগিলা লৈছে মজা খেলা ধূলা খেলে আৰু পূৰা মেইন ৰাস্তাৰ কাষতে সেইটো এটা প্লাছ দেখি দিবি সৰু চলি গাই সিদিনা এটা ঘটনা হ'লাক এই আপোনাৰ এইখিনি জেগা যে আছে শৰ্মা দা কৈ দিয়ক এইখিনি জেগাত কি হৈছে এই একদম বাচ্চা ল'ৰা এটা এই গাৰ্জেনে চোৱাই নাই ল'ৰাটো একেগিলি আহি গ'লে একদম এই পাইছে মানে খুব একদম ভয়ংকৰ জেগাত নিঠি আছে একদম সৰু চলি এটা মানে দেখছি না কেনেকুৱা কণ্ডিশ্যন যদি কৰি গ'ল কিবাকৈ আমি ক'লো ইয়াতে গাৰ্জেনখিনি গুৰুত্ব দিব লাগিব যিহেতু বেছিভাগ সৰু চলি আহে খেলা ধূলা খেলাৰ কাৰণে এনে গাৰ্জেনখিনি যাতে এই সৰু ল'ৰা ছোৱালীখিনি একদম গুৰুত্ব সহকাৰে ৰাখে কাৰণ চাৰ হোৱা বেৰিকেড নাই ইয়াতে একদম সাংঘাতিক ডেঞ্জাৰ হৈ আছে বস্তুখিনি আৰু আমি ক'লো গাৰ্জেনক কিন্তু গাৰ্জেনটো ল'ৰা ছোৱালীক মাৰিব ধৰিছে সৰু ছোৱালীটোক মাৰিলে কি হ'ব গাৰ্জেনৰ লাভ নাই না গাৰ্জেনে গুৰুত্ব দিব লাগিব গাৰ্জেনে নিজে অলপ চাওঁ চিতাটো কৰিব লাগিব বস্তু একদম চোৱা চিতা কৰি ৰাখিলে হ'ল ভালকৈ এই গাইছে এক দেখছি না এই পানী চানী বটল লৈ আহিছি মাথা ঘূৰাব কিজানি যি গৰম দিছি অ' শৰ্মা দা কি মাথা ঘূৰাইছে নেকি বেয়া গৰম লাগছে ঘামে গেছি চলি এই তাৰ মুখান দেখছি না তাৰ মুখান থাক এনে চলি মাষ্টাৰ শুই আহিৰ বহি মোক এই কি দেখি আছে এইগিলা ফাং ফুং মাৰ শুৱে মাৰিবি মানুহ মোক এই চাওকচোন তাক ক'ত কি কৰি আছে ই বনৰীয়াই কেউৰীয়া চলা সৰু জনী ঐ এতিয়া মানুহ জানো বাপা নাই ক'ত বনৰ মাজত সোমাইছে যাই হ'লে চাচোন এই গাই চল্লোঁ দিয়ক আমি যাই থাকোঁ আৰু বিদায় লওঁ আমি ওলো পাৰ্কৰ পাই বিৰাট ধুনীয়া লাগছি সঁচাকৈ একদম নতুনকৈ বনাইছে পাৰ্কখন এনেকুৱা মস্তি বনাইছে দেখছি না সৰু ল'ৰা ছোৱালী কি ধুনীয়াকৈ খেলা খেলি আছে আপোনালোকো আহক সৰু ল'ৰা ছোৱালী লৈ আহক ইয়াত সুন্দৰ লাগিব আৰু এতিয়া ৰঙীয়া তিনিআলিত আছে মেইনলি ৰঙীয়া মানুহখিনি আহিব লাগে একবাৰ পাৰ্কখনত ইমান ধুনীয়া বনাইছে পাৰ্কখন নতুনকৈ আৰু আমাৰ এটা যাম যাবা ওলছোঁ এবাৰ ওলো আৰু বিৰাট গৰম লাগছে আৰু আমাৰ বেদলাক থাকিলে আই লাভ ৰঙিয়াটো আমি দেখাই নাপালোঁ গাড়ী আমি ই গানো ঢকা আহিলে এইটো আৰু নজনিলে আজি আৰু কিবা আজি তেওঁ আচল কুকুৱা মই নহয় তই গাড়ী যাই থাকোঁ বোলো গাড়ী যে তাৰে বব্ৰু বাহনখন ষ্টাৰ্ট কৰিব ধৰিছি ৰ'ব তাৰ ষ্টাৰ্ট হ'লি আজি এখন জুহি মৰে তাৰ নহৈ ষ্টাৰ্ট হৈ নাই কি লৈ আহে এখন হেৰি দেখছি না ঠিক মাৰ হৈছে দিয়ক এই তাৰ ফুটি দেখছি নাই